से बोलो फाइनली আমি माता वैष्णो देवी स्टेशन আহি পালো দুদিনীয়া যাত্ৰাৰ অন্তত প্ৰায় 2 বছৰ মূৰত আহিলো সো এইবাৰ মোৰ লগত আপোনালোকে অলৰেডি দেখিছে আমি 4 জন আহিছো এফালে মনোজ ভাস্কৰ আমাৰ বসুমতাৰী সো কি হয় ইয়াত চাগে আমাৰ টেস্টিং হ'ব কোভিড প্ৰটোকলৰ কাৰণে প্ৰত্যেককে লাইন পাতি যাব দিছে আপোনালোকে সিঙ্গেল লাইনত এনেকে আগত চাগে আমাৰ সাৰ্টিফিকেট কোভিড সাৰ্টিফিকেট বিলাক টেস্টিং কৰা হ'ব কোভিড সাৰ্টিফিকেট চোৱাৰ পিছত চাগে আমাক বাহিৰত ওলাব দিব আপোনালোকে দেখিছে এনেকে লাইন পাতি গৈ আছে তো আমি ইয়াতে টেস্টিঙৰ কাৰণে ৰখি আছো আমাৰ যেহেতু ডাবল ড'জ আছে সেইটো কাৰণে আমি টেষ্ট কৰিব নালাগে কিন্তু আমাৰ লগত মনোজৰ ডাবল ড'জ নাছিলে সেইটো কাৰণে টেষ্ট কৰিব লগা হ'ল हम लोग डबल डोज है एक दिखाओ ना डबल है हाँ हाँ আমি এতিয়া ইয়াৰ পৰা ওলাই গৈ আছো ষ্টেচনৰ পৰা যেহেতু এই ভাস্কৰ ৰাজীৱ মনোজৰ টেষ্ট নাছিল মানে সাৰ্টিফিকেট কোভিড সাৰ্টিফিকেট দ্বিতীয় ড'জটো নাছিল কাৰণে সি টেষ্ট কৰিব গৈছে তাক আমি বাহিৰত লগ কৰিম এইখিনিয়ে আপোনালোকৰ বাছ ষ্টেণ্ডত লগ পাই আছোঁ যদিও কৈছিলোঁ আপোনালোকক বাছ ষ্টেণ্ডত লগ পাম বুলি বাছ ষ্টেণ্ডত ভিডিঅ' বনোৱা নহ'ল এই যে লাইন পাতি আছে তাত আপোনালোকৰ পাৰ্চিটো দিয়া হয় এই পাৰ্চি টিকট কাটাৰ পিছত আমি এতিয়া বলক হোটেললৈকে যাওঁ জোৰ সে বলো সো ফাইনালি আমি হোটেল আহি পালো আমি বহুত কম যেহেতু অফ সিজন সেইকাৰণে বহুত কম দামত ভাল ৰুম পালো এইটো ৰুমৰ এনেই ভাড়া বলে প্ৰায় 3000-4000 ভিতৰত আমি বলো মাত্ৰ 800 টকা সো আজি আমি ইয়াত সব তো আপোনালোকক জাস্ট ৰুম টুৰ এটা দিও একেলগে তাৰ উপৰি ইয়াত আপোনাৰ ড্ৰয়িং ৰুম আছে এই সব ড্ৰয়িং ৰুম ধুনীয়া ড্ৰয়িং ৰুম আছে সেইটো আমাৰ বেডৰুম আৰু এইটো হৈ গ'ল আপোনালোকৰ টয়লেট সো ইয়াত আমাৰ মনোজ ভাই অলৰেডি শুয়ে গ'ল আমি তলত একাপ চাহ খাই আহিম তো ইয়াৰ পিছত আমি অলৰেডি ইয়াৰ কাৰণে যিটো পাৰ্চি লাগে টিকেট লাগে অলৰেডি কাটি আহিলো তলত জাস্ট বাছ ষ্টেণ্ড যেটো আপোনাৰ কাটৰা বাছ ষ্টেণ্ড আছে বাছ ষ্টেণ্ডত আপোনালোকে তাৰ পাৰ্চি টিকেট কাউণ্টাৰ আছে কাউণ্টাৰত পাৰ্চিটো পাই যাব সেই পাৰ্চিখন টিকেটখন আপোনালোকে একেবাৰে ওপৰত যোৱালৈকে আমি হোটেলত আপোনালোকে ৰাখিব লাগিব পাৰ্চিখন একবাৰ আপোনালোকক দেখাই দি আছো এইটো পাৰ্চি এইখন হৈছে পাৰ্চি এইখন হৈ গ'ল টিকেটখন সো এইখন কাটিব লাগিব আপোনালোকে এইখন কাটাৰ পিছত আপোনালোকে টিল যেতিয়ালৈকে দৰ্শন নকৰে তেতিয়ালৈকে আপোনালোকৰ লগত এইখন ৰাখিব লাগিব কাৰণ ওপৰত গৈ তাত চেকিং কৰা হয় সো আপোনালোকৰ নেক্সট আমি যোৱাৰ টাইমত লগ পাম ইউটিউবৰ ৰ'ব মাতাজী মন্দিৰত যোৱাৰ আগত আপোনালোকক মাতাজী পাহাৰৰ এবাৰ নাইট ভিউটো আপোনালোকক দেখাও চাওক কি সুন্দৰ নাইট ভিউ তাৰ লগতে আপোনালোকে চাওক আমাৰ কাটৰাৰ টাউনৰ ভিউটো ৰাতি ওপৰৰ পৰা কি সুন্দৰ নহয়নে বাৰু এতিয়া আমি মাতাজী দৰ্শনৰ কাৰণে যাম ইয়াৰ পিছত মাতাজী দৰ্শনত যোৱাৰ আগতে আমি ভাত খাবলৈ যাম তো আপোনালোক হোটেলত লগ পাই আছোঁ ফাইনেলি আমি বৈষ্ণো দেৱী যাত্ৰা কৰাৰ আগত আমি ভাত খাবলৈ আহিলোঁ ভাতটো খাম তাৰপিছত এয়া ভাস্কৰ মানে মনোজে কাৰোবাক ফটো উঠাই আছে ৰাজীৱ আমি ভাতটো খাই ল'ম ভাতটো খাই ইয়াৰ পৰা
হোটেলত গৈ গা পা ধুই ধুনীয়াকৈ আমি বিষ্ণুপুৰ দৰ্শনৰ কাৰণে ওলাই যাম